Hello everyone, আজি মই ৰাতিপুৱা গা পা ধুই এয়া পাৰ্লাৰৰ সা-সৰঞ্জাম লৈ ওলালো এজনী বাৰ ঘৰলৈ। ওচৰতে ঘৰ যিহেতু খোজকাঢ়ি আহিলো। কেঁচুৱাটো হোৱাৰ কাৰণে বায়ে পাৰ্লাৰলৈ যাব। বায়ে ফোন কৰি মোক মাতি পঠিয়ালে বাবে মই আহিলো। আৰু চাওকচোন এয়া অকণমানিজনী অকলে বিচনাত খেলি আছে। সি মোক কিবা ক'বও খুজিছে, হাঁহিটো দেখিছেনে ইমান কিউট। আচলতে সি মোৰ সম্পৰ্কত তিনিটা সম্বন্ধ হয়, সেইবোৰ পাছত ক'ম বাৰু। এতিয়া মই তাক এবাৰ লওঁ। তাক অলপ সময়ৰ কাৰণে বিচনাত খেলিবলৈ দি বাক এয়া থ্ৰেডিং কৰাত লাগিলোঁ। সিও নিজৰ ভাষাত কিবা কিবি কৈ আমাৰ পিনে চাই অকণো ডিষ্টাৰ্ব নকৰাকৈ আমাৰ থ্ৰেডিং কৰা শেষ হ'ল। এতিয়া বাৰ চুলিখিনি অকণমান কাটি দিওঁ ৰ'ব। প্ৰেগনেঞ্চিৰ পিছৰ পৰা বায়ে চুলি কাটিবই পৰা নাই, চুলিখিনি খুব সৰিছেও। সেয়েহে এটা ষ্টেপ কাট দি বাক চুলিখিনি কাটি দিলোঁ। ঘৰলৈ উভতি আহি ময়ো অকণমান নিজৰ হেয়াৰ কেয়াৰত লাগিলোঁ। এই প্ৰডাক্টটো সম্পূৰ্ণৰূপে হাৰ্বেল হয়। আগৰ ভিডিঅ' এটা বনাই থৈছোঁ, আপোনালোকে চাই ল'ব। এইখিনি মই চুলিত লগাই থৈ অকণমান সময় থাকিব লাগিব যিহেতু, তাৰ কাৰণে মই এনেই থকাতকৈ ভাবিলোঁ ধূপৰ পেকিঙৰ কাম আছে, সেইখিনিকে আগবঢ়াই থৈ দিওঁ। অলপ চলপকৈ সকলো হাতৰ কামেই শিকিছোঁ। বাকী আপোনালোকৰ আশীৰ্বাদ আৰু এয়া মহাগুৰুৰ আশীৰ্বাদ থাকিলে হ'ল আৰু। এয়া মোৰ দুদিন আগতে ৰ'জ কোৱাছডাল ছিগি থাকিল, সেয়েহে আজি মূৰ গা ধুই ৰেইকি মহাগুৰু আৰু বুদ্ধৰ ওচৰত এনেকৈ অকণমান চাৰ্জ কৰি লৈ এইডাল পিন্ধি ল'লোঁ। ভাবিলোঁ এতিয়া ভাত পানী খাই অকণমান ৰেষ্ট লওঁ। নাই, কোনোবাই বাহিৰৰ পৰা চিঞৰি আছে। সন্মুখৰ দাদাৰ ছোৱালী দুজনী, এয়া ডাঙৰজনী লাজতে মুখ ঢাকি দিছে আৰু এয়া সৰুজনী। ইহঁত দুয়োজনীৰে বোলে চুলিখিনি অকণ ফাটিছে, সেয়েহে আগ দুটা অলপমান কাটি দি দুয়োকে এনেকৈ খোজ কৰিলোঁ। এতিয়া মই ভাত খাওঁ দেই, বহুত বেছি ভোক লাগিছে। আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। নেক্সট মিনি ব্লগত লগ পাই আছোঁ। বাই বাই।